আজি আপোনালোকক দেখাম কঁঠালৰ গুটিৰ লগত ডাঙৰ মাছৰ জোল কেনেকৈ বনায়। এইখিনি মাছ ধুই লৈছোঁ মই। ইয়াতে নিমখ হালধি অলপমান সানি ল'ম। লগতে এইকেইটা শুকান কঁঠালৰ গুটি, এইকেইটাৰ বাকলিবিলাক গুচাই ল'ম। কঁঠালৰ গুটিৰ বাকলিখিনি গুচাই কুকাৰত অলপমান বইল কৰি ল'ম। নাকাম রে বাবা, নাকাম রে, এইটো নিকো নাকাম রে বাবা দেই। গোটেইকেইটা কঁঠালৰ গুটি নিকাই লৈছোঁ। এতিয়া এইকেইটা অলপমান ভাল কৰি ধুই লৈছোঁ। এইকেইটা এতিয়া কুকাৰত দি দিম। গোটেইকেইটা দি দিম। ইয়াতে অলপমান পানী দি দিম। কুকাৰটো ঢাকনখন বন্ধ কৰি দিলোঁ আৰু কুকাৰটো এতিয়া গেছত তুলি দিম। 2টা চিটি আহিব দিম। নিমখ অলপমান দি দিম। হালধি অলপমান দি দিছোঁ। গোটেইখিনি মাছ হালধি নিমখ ধুনীয়া কৰি সানি লৈছোঁ। এতিয়া মছলাখিনি ৰেডি কৰি ল'ম। মছলাৰ কাৰণে ইয়াত মই ৰেডি কৰিছোঁ নহৰু এইখিনি নিকাই লৈছোঁ। লগতে আদা অলপমান দি দিছোঁ, শুকান জলকীয়া আৰু 2টামান জিৰা দি দিম। জিৰা, একদম লাষ্টত গৰম মছলা অলপমান দি দিছোঁ। লগতে 2টামান ধনিয়াৰ পাত দি দিলোঁ। এইফালে মোৰ কঁঠালৰ গুটি আৰু মাছৰ আঞ্জা ৰেডি হৈ গৈছে। এতিয়া গেছটো বন্ধ কৰি দিম। এইফালে মোৰ কঁঠালৰ গুটিৰ আঞ্জা ৰেডি হৈ গৈছে। আপোনালোকে এবাৰ কঁঠালৰ গুটি মাছৰ লগত বনাই খাই চাব, খুবেই ভাল লাগে। আৰু পিছে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব। ভাল লাগিছে যদি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ। ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই 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 বাই।